এই যে কয় মানুহে ভাং খায় শিৱ বাবা মিছা কথা কেনেকুৱা লাগে বলবম গৈ নকবা পিতা ভৰি চাল হাতলে চেঙৰফালে যাওঁ সেইফালে নাযাওঁ ওচৰলৈ যাওঁ ইমান দূৰলৈ নাযাওঁ। নমস্কাৰ বন্ধুসকল, আজি আমি বলবম যাম আৰু আমি বৰ্তমানটো মন্দিৰ পোৱাগৈ নাই। আমাৰ মিটিং এখন আছে আৰু মিটিংখন শেষ কৰি আমি আজি বলবম যাম। আজি শাওণ মাহৰ লাষ্ট দিন নহয় একচুৱেলি কাইলৈ হ'ল লাষ্ট সোমবাৰ। আৰু আমি গাঁৱৰ যোনটো শিৱ মন্দিৰ তাতে আমাৰ বাবাই আয়োজন কৰিছে আৰু কমিটিয়ে আয়োজন কৰিছে বলবম, আমি তালৈ যাম। আমি আহি শিৱ মন্দিৰ পাই গ'লোহি আৰু এই ভিতৰত কি হৈছে বলক চাওঁগৈ। আমি সোমাই আহিলোঁ মণি কোঠৰ ভিতৰলৈ আৰু আমাৰ গাঁৱৰে জীয়ৰীসকল বহি আছে আৰু এইফালে ভকতে খিচিৰি বনাই আছে খোৱাৰ কাৰণে, ভকতৰ অহাৰ কাৰণে। যিহেতু আমি ৰাতি যাম, ভাগৰ লাগিব, ভোক লাগিব, সেইকাৰণে খিচিৰি বনাই লৈছে। তাৰপাছত আমি ইয়াৰ পৰা ওলাই যাম। আৰু বলবম কেলৈ পালন কৰা হয় এইটো আপোনালোকে বাবাৰ মুখৰ পৰা শুনক। বলবমটো কি কাৰণে কৰে? আমি যিমান আমাৰ দেৱী দেৱতা ভগৱান আছে চব জাতি চবক পূজা কৰে, কিন্তু আমি যদি হিন্দু মানুহ তেতিয়াহ'লে এবাৰ হ'লেও শিৱৰ মাথাত পানী ঢালিব লাগে। নহয় এই পৃথিৱীৰ ভগৱানকো বচাইছিল, জীৱ জন্তুক বচাইছিল। জীৱ যদি নাখালেহেঁতেন তেতিয়াহ'লে আজি এই পৃথিৱী নাথাকে। তেতিয়াহ'লে সেই দেৱ দেৱতা ভগৱানে শিৱ বাবাৰ মূৰত পানী দিছিলে, গংগা পানী, আৰু বিষ খোৱাৰ কাৰণে। তেতিয়া মা পাৰ্বতীয়ে ডিঙি ধৰিছে যে এতিয়া মৰি যাব, আৰু ডিঙিত যেতিয়া ধৰিছে তেতিয়া নিৰাশ হৈছে। তেতিয়াৰ পৰা নাম হ'ল নীলকণ্ঠ। এই যে কয় মানুহে ভাং খায় শিৱ বাবা মিছা কথা। তেতিয়া ভাবিছিলে কি বস্তু দিলে শিৱ বাবা ভাল হ'ব। কোনোবাই ভাঙৰ পাত দিছে, কোনোবাই ধতুৰা গুটি দিছে যে ভাল হওক, কিন্তু শিৱ বাবা জানে যে মোৰতো মৰণ নাই আৰু নমৰোঁ, তেওঁ হ'ল নিৰাকাৰ ভগৱান। কিন্তু হ'লেও যে চবেই যে ভয় কৰিছে, তাৰপিছত চবেই যে দেৱ দেৱতাই গংগা পানী ঢালিছিল এই শাওণত। এইকাৰণে আমি মনুষ্য এইকাৰণে আমি ঢালিব লাগে। আৰু এয়া খোৱা পৰ্ব আৰম্ভ হৈ গ'ল। কেইজনমানকৈ খোৱাই থকা হৈছে। এইখিনিয়ে নাই আৰু আছে, এইখিনি আছে, এইখিনি বনাই আছে বলবম স্পেচিয়েল। এফালে খাই আছে, এফালে বনি আছে নেকি? এইখিনি আকৌ বনোৱা হৈছে। কেনেকুৱা হৈছে খাবৰ কাৰণে? টেষ্টি হৈছে, খাব কেনেকুৱা হৈছে? আৰু সকলোৰে খোৱাৰ পাছত বাবাই দুআষাৰ ক'লে আৰু আমি যাবলৈ বুলি সাজু হৈছোঁ। ইয়াৰ পৰা যেতিয়া ওলাবা একটাই শব্দ হ'ব বল বম, বল বম। আকৌ কোনোবাই যদি কৈছে বল বম, তোমালোকে ক'বা বম বম। কোনোবাই যদি কৈছে বম বম, তোমালোকে ক'বা বল বম। তাৰপিছত সেই কথা আছে, চব কথা চবেই নাজানে, আমি বল বম কৰি গ'লে হ'ল। তেতিয়াহ'লে সেই আশীৰ্বাদটো লৈ চবেই মনৰ পৰা মনি চাব আশীৰ্বাদ আৰু এনেদৰে মহাদেৱৰ জয়ধ্বনি দি মহাদেৱৰ নাম লৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ শিৱ মন্দিৰ, আমাৰ চিমেণ্ট চাপৰি আঞ্চলিক শিৱ মন্দিৰৰ পৰা চিমেণ্ট নদীলৈ। শিল পৰি থকা পকা ৰাস্তাৰ মাজতো সকলোৱে খালী ভৰিৰে চিমেণ্ট নদীৰ পৰা পানী আনিবলৈ বুলি ওলাইছোঁ। আন্দোলন কৰা অভ্যাস আছে ন, সেইকাৰণে সুৰটো মিলি যায় আৰু। আৱাজ কমি আহিছে, আৱাজটো আনিবলৈ মই কৰিম দেই, এটা বুদ্ধি ৰ'ব। হৰ হৰ মহাদেৱ, চবৰে মাত আহি গ'ল। হৰ হৰ মহাদেৱ। আমি মিনিমাম 4 কিলোমিটাৰ আমি খোজকাঢ়ি আহি আছোঁ বৰ্তমান, পোৱাগৈ নাই লক্ষ্য স্থান। আৰু এনেদৰে আহি আমি চিমেণ্ট নদীৰ পাৰ পালোহি। এয়া চব কিমান পাথৰ, আৰু তাত আমি খালী ভৰিৰে এনেধৰণে খোজকাঢ়িবলগীয়া হৈছে। আৰু চাওকচোন এই কণমানিটোলৈ ইমান জোচ। এয়া মোৰ ভতিজা হয়, তাকে নালাগে বুলি
পানী আনি মানে যাবলৈ ওলালে লৈ আহিলোঁ মন্দিৰলৈ তাৰ মাজত এতিয়া তাৰ টোপনি নাই এনেধৰণে আমাৰ লগত খালী ভৰিৰে খোজকাঢ়ি আছে এয়া আমি নদী পাইছোঁহি আৰু ইয়াত সকলোৱে প্ৰথমতে পানীত ডুব মাৰি বালি আনি আমি লিংগ স্থাপন কৰিম তাৰ পাছতে আৰু লিংগত পূজা কৰা হ'ব ওম নমঃ শিৱায় কোনছে লিংগ আৰু এনেদৰে আমি লিংগ স্থাপন কৰি ল'লোঁ আৰু এয়া লিংগ স্থাপন কৰি সজাই থকা হৈছে তাৰ পাছতে আমি পূজা পাতল কৰিলোঁ এয়া চাকি ধূপ জ্বলাই এনেদৰে পূজা পাতল কৰাৰ পাছত আমি হাতত পানীৰ ঘটি লৈ পুনৰ শিৱ মন্দিৰত উপস্থিত হ'লোহি আৰু এয়া সকলোৱে আমি লৈ অনা পানীৰে বাবাৰ লিংগত আমি ঢালিলোঁ তাৰ পাছতে আমি পুনৰ আহাৰ প্ৰসাদ গ্ৰহণ কৰি সকলোৱে ঘৰাঘৰি হ'লোঁ ৰাতি প্ৰায় 1টা বজাত আমি মন্দিৰৰ পৰা ওলাই গৈছিলোঁ আৰু পুনৰ প্ৰায় 5টা বজাত আমি মন্দিৰত উপস্থিত হ'লোহি আৰু এনেধৰণেই লিংগত বাবাক পানী ঢালি আমি এই বছৰৰ বোলবম সামৰণি মাৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে আগুৱাই যাব পাৰোঁ আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু অহা বছৰ আহিব আপোনালোকে লগ পাম সকলোকে বোলবমত একেলগে বোলবম মানিম কেনেকুৱা লাগিলে বোলবম গৈ নকবা পিতা ভৰি চাল হাতলি অহা বছৰ চেমফালে যাওঁ সেইফালে নাযাওঁ এখন বলে মজাই ওচৰলৈ যাওঁ ইমান দূৰলৈ নাযাওঁ এতিয়া ঘৰলৈ যাওঁ বুলি বোলবম গাড়ী অৱস্থা বেয়া চাওঁ বহি যাওঁ এতিয়া একো নাই এনেকৈ দেখিবলৈ একো নাই খোজকাঢ়িলেহে ওলাই ফেকা ফেককৈ হে বহি আৰু ৰঙা পৰি গ'ল তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত ধন্যবাদ বাই বাই